পোনপ্ৰথমতে আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব বিচাৰিছোঁ। কেলৈ ধন্যবাদ জনাইছোঁ যে তেখেতে বহুদিনৰ আগতে কৈছিলে যে বজাৰ আমাৰ পথাৰ আমাৰ লবৰ সময় হ'ল ডেকা ল'ৰাহঁত সোনকালে লোৱা। গতিকে সেই যেতিয়া তেখেতে সেই বাক্যটো দিছিলে বা অসমৰ জনগণৰ কাৰণে সেই কথা কৈছিল, কিন্তু সেই তেতিয়াও দেখিছিলোঁ মিয়াসকলে জঁপিয়াই পৰিছিলে যে গুৱাহাটীৰ পৰা মিয়াসকল খেদিব লাগে বা বাছৰ ব্যৱসায়ত, গাড়ী ব্যৱসায়ত, পাচলি ব্যৱসায়ত যে আমাৰ থলুৱা খিলঞ্জীয়া ল'ৰাসকল অন্তৰ্ভুক্ত হ'ব লাগে। কিন্তু সেই টাইমত গুৰুত্ব প্ৰদান আমি নকৰিছিলোঁ। হয়তো আমাৰ অকণমান দেৰি হ'ল, কিন্তু অকণমান পলম হ'ল, কিন্তু আমি এতিয়া শিকি উঠিছোঁ, বুজি উঠিছোঁ। গতিকে ভাল কামত আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ, বেয়া কামত কিন্তু আমি মুখ্যমন্ত্ৰীৰ লগতো নাই, এখন চৰকাৰৰ লগতো নাই। যেনেকৈ এতিয়া যেনেকুৱা ধৰণে ক'বলৈ গ'লে স্মাৰ্ট মিটাৰ জ্বলা ক'লা খুৱাইছে অসমৰ জনগণক। প্ৰতিবাদ কৰি আমি তেতিয়াতো ফালি চিঞৰি আমাৰ দেহা শেষ হৈ গৈছে। কিন্তু তথাপিও আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ দুখ বেদনা এতিয়াও যেন বুজি পোৱা নাই, তেনেকুৱা আমাৰ লাগিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই অনুৰোধ জনাইছোঁ, যেনেকৈ আমাক তেখেতে মিয়া খেদাত, বাহিৰগত বনিয়া খেদাত বা আমাৰ থলুৱা অসমীয়াসকলক যিয়াকে অন্তৰ্ভুক্ত কৰিব লাগে, সেইখিনি ক্ষেত্ৰত যিদৰে তেখেতে ছাপোৰ্ট কৰিছে বা আমাক সমৰ্থন জনাইছে, আমি এইটো বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰ ক্ষেত্ৰতো তেখেতে চাওক। কাৰণ কেলৈ বহুত দুখীয়া শ্ৰেণীৰ ৰাইজৰ আজি ঘৰত আপোনাৰ লাইট নুমাই গ'ল। যি সময়ত পাঞ্জাৱ বা আজি দিল্লীত 300 ইউনিটলৈকে বিজুলী ফ্ৰী, তেখেতেও আমাক ঘোষণা কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিছিলে। কিন্তু কামে কাজে মুখ্যমন্ত্ৰী আমি এইটোৱে আহ্বান জনাইছোঁ, তেখেতে যেনেকৈ শ্ৰেষ্ঠ মন্ত্ৰী বুলি আমি এতিয়া অসমৰ লগতে ভাৰতবৰ্ষত তেখেতৰ এটা নাম হৈছে, ঠিক তেনেকৈ 300 ইউনিট যদি বিজুলী মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফ্ৰী কৰি দিব পাৰে বা এই স্মাৰ্ট মিটাৰ যদি আঁতৰাই দিব পাৰে, আমি তেখেতক চেলুট দিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটাই আমি অনুৰোধ জনাইছোঁ যে এই যি মিয়াৰ এটা মাছৰ এটা যি এই আমাৰ মাছক লৈ যি এটা মানে এটা বৃহৎ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ আছে, সেইটোৱে হৈছে আমিও আপোনাক ক'ব বিচাৰিছোঁ যে এই মিয়াসকলে কি কৰিছে, ৰাসায়নিক কিছুমান দ্ৰব্য দি পেলাই সোনকালে ডাঙৰ হোৱা এটা পদ্ধতিৰে মাছখিনি ডাঙৰ কৰি তেখেতলোকে বিকিবলৈ আনে। আৰু তেখেতলোকে ফিটাই মাৰিছিলে যে আমি উজনি অসমত মাছ বন্ধ কৰি দিম, মাছ আমি নিদিওঁ। আমি এনেকুৱা এটা অনুভৱ আমাক মানে কৰাই দিছিলে যে আমি কি হ'ব। গতিকে আমাৰ অসমৰ জনগণে বা আজি উজনি অসমৰ সকলোৱে দেখুৱাই দিলে যে চাহ হাম কিছিছে কব নেহি হে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আপোনালোকৰ যোগেদি এটাই অনুৰোধ জনাইছোঁ, যিসকলে এই বৰবি নামত আমাক মাছ খুৱাই আছে, তিলকৈ আমাক মৃত্যুমুখলৈ ঠেলি দিছে, এইসকলৰ ওপৰত উচ্চতা তদন্ত কৰিব লাগে আৰু জেললৈ প্ৰেৰণ কৰিব লাগে। আৰু যিসমূহ ফিচাৰী তেওঁলোকে দৰৱ দি মাছসমূহ ডাঙৰ কৰি আছে, সেইসমূহ ফিচাৰী সম্পূৰ্ণৰূপে চিল কৰি দিব লাগে। আৰু চিল কৰি যাতে এনেকৈ দৰৱ দি যাতে আমাক আকৌ মাছ খুৱাই যাতে আমাক তিলকৈ আমাক যাতে মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিব বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি অসমবাসী তথা অসমৰ জনগণক এটা অনুৰোধ জনাইছোঁ যে আমি গম পোৱা মতে তেওঁলোকে সেই মাছৰ গাড়ীসমূহ যেতিয়া যায়, পিছফালে 2-3জনকৈ মানুহ তাতে উঠাই দিয়ে। আৰু উঠাই কি হয়, গাড়ীখন যিমান পাৰে সোনকালে পাবলৈ চেষ্টা কৰে। তেখেতলোকে আমি শুনিছোঁ সেই গাড়ীতে পেচাব কৰিবলৈ, গাড়ীতে লেট্ৰিন কৰে। গতিকে কেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে। গতিকে আমাৰ শত্ৰুতা আমি আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত নাই। আমি ভাইকৈ সম্প্ৰীতিৰে আজিও আছোঁ, সদায় থাকিম। কিন্তু আমাৰ শত্ৰুতা আমি আছে এই বাংলাদেশীসকলৰ কাৰণে, কিন্তু আমি শত্ৰুতা আমি আছে এই ধুৰন্ধৰ যি পিছসকল মিয়াসকল এখেতলোকৰ ওপৰত। গতিকে তহঁতৰ মাছ খাবলৈ নাপায়, আমি নমৰোঁ। তহঁতি যদি মাছ আমাৰ ইয়াত বিকিবলৈ নাপায়, যদি সেই পিছটোৰ দৰে যদি পুখুৰীত জাপি ভাব, আমাৰ কোনো প্ৰব্লেম নাই। আমি তহঁতক প্ৰাৰ্থনাহে জনাইছোঁ, অনুৰোধহে জনাইছোঁ যে পৰাপক্ষত তহঁতি উজনি অসমলৈ